নমস্কাৰ বন্ধুসকল, টায়াৰলেছ ষ্টাডিলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ভাৰতীয় ৰাজনীতিৰ টপ 25 MCQ আলোচনা কৰিম। এই প্ৰশ্নকেইটা সকলো ধৰণৰ পৰীক্ষাৰ বাবে বহুতেই ইম্পৰ্টেণ্ট, গতিকে ভিডিঅ'টো আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো চাওঁ আহক। পঞ্চায়তী ৰাজ ব্যৱস্থা প্ৰথমে প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ, ৰাজস্থানত। পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা প্ৰথমতে ৰাজস্থানত প্ৰৱৰ্তন কৰা হৈছিলে আৰু দ্বিতীয়খন ৰাজ্য হৈছে অন্ধ্ৰপ্ৰদেশ। আৰু ইয়াৰ লগতে মনত ৰাখিব, নাগালেণ্ডত কোনো ধৰণৰ পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা নাই। নেক্সট কুৱেশ্যন, মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ কেতিয়া আঁতৰ কৰা হ'ল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি, 44 সংখ্যক সংশোধনীত মৌলিক অধিকাৰৰ পৰা সম্পত্তিৰ অধিকাৰ 44 সংখ্যক সংবিধানৰ সংশোধনীৰ দ্বাৰা আঁতৰ কৰা হৈছে। সংবিধানত ভাৰতীয় নাগৰিকৰ কিমানটা কৰ্তব্যৰ কথা উল্লেখ আছে? ইয়াৰ ৰাইট এনচাৰ হ'ব বি, 11টা। আমাৰ সংবিধানত নাগৰিকৰ 11টা মৌলিক কৰ্তব্য আছে আৰু 6টা মৌলিক অধিকাৰ আছে। মনত ৰাখিব, 6টা মৌলিক অধিকাৰ আৰু 11টা মৌলিক কৰ্তব্য। ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ নিৰ্বাচন পৰিচালনা কৰে। ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ নিৰ্বাচন পৰিচালনা কৰে ভাৰতৰ নিৰ্বাচন আয়োগে, অৰ্থাৎ এ নম্বৰটো শুদ্ধ হ'ব। আমাৰ ৰাষ্ট্ৰীয় সংগীতটো লিখিছিল। আমাৰ ৰাষ্ট্ৰীয় সংগীতটো লিখিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে। বিধানসভাত বিত্তীয় বিধেয়ক কাৰ অনুমতি সাপেক্ষে উত্থাপন কৰিব পাৰি? যিহেতু ইয়াত বিধানসভাৰ কথা কৈছে, তেনেহ'লে ইয়াৰ উত্তৰ হ'ব ৰাজ্যপালৰ। স্বাধীনতাৰ পাছত ভাৰতত প্ৰথমবাৰ সাধাৰণ নিৰ্বাচন হৈছিল। স্বাধীনতাৰ পিছত ভাৰতত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন হৈছিলে 1951-52 চনত। সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ ধাৰণা লোৱা হৈছে ৰোজ বিপ্লৱৰ পৰা। আমাৰ সংবিধানত থকা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ যিটো ধাৰণা, সেইটো লোৱা হৈছে ৰাছিয়ান ৰেভলিউচনৰ পৰা। বৰ্তমান ৰাষ্ট্ৰপতিৰ মাহিলী দৰমহা কিমান? আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ মাহিলী দৰমহা হৈছে 5 লাখ। ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ কিমানজন সদস্য মনোনীত কৰিব পাৰে? ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12জন সদস্য মনোনীত কৰিব পাৰে আৰু লোকসভাত 2জন সদস্য মনোনীত কৰিব পাৰে। ৰাষ্ট্ৰপতিক শপত বাক্য কোনে পাঠ কৰায়? আমাৰ ৰাষ্ট্ৰপতিক উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে শপত বাক্য পাঠ কৰায়। মনত ৰাখিব। ৰাজ্যসভাৰ 1/3 সদস্যই অৱসৰ লয় প্ৰত্যেক 2 বছৰত। ৰাজ্যসভাই এখন মানি বিলৰ সিদ্ধান্ত কিমান দিনলৈ পলম কৰিব পাৰে? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব চি, 14 দিন। ৰাজ্যসভাই এখন মানি বিলৰ সিদ্ধান্ত 14 দিনলৈ পলম কৰিব পাৰে। এখন ৰাজ্যৰ ৰাজ্যপালৰ কাৰ্যকাল হ'ল, ৰাজ্যপালৰ কাৰ্যকাল হৈছে সাধাৰণতে 5 বছৰ। ৰাজ্যিক কেবিনেটৰ বৈঠকত অধ্যক্ষতা কৰে। ৰাজ্যিক কেবিনেটৰ বৈঠকত অধ্যক্ষতা কৰে মুখ্যমন্ত্ৰীয়ে। তলৰ কোনগৰাকী ভাৰতৰ নীতি আয়োগৰ অধ্যক্ষ? নীতি আয়োগৰ অধ্যক্ষ হ'ল আমাৰ প্ৰধানমন্ত্ৰী, যিহেতু অপশ্যনত নাই। নীতি আয়োগৰ অধ্যক্ষ হৈছে প্ৰাইম মিনিষ্টাৰ। মনত ৰাখিব। ৰাজ্যিক অসামৰিক সেৱাৰ অধ্যক্ষ কোনে নিয়োগ কৰে? ইয়াৰ ৰাইট এনচাৰ হ'ল ৰাজ্যপালে। আৰু কেন্দ্ৰীয় অসামৰিক সেৱাৰ অধ্যক্ষক নিয়োগ কৰে ৰাষ্ট্ৰপতিয়ে। মনত ৰাখিব।
উভয় সদনৰ যুটীয়া অধিৱেশনৰ আহ্বান কৰিব পৰা কৰ্তৃত্ব কাৰ আছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল ডি ৰাষ্ট্ৰপতিৰ। ৰাষ্ট্ৰপতিয়ে জইণ্ট চিটিং আহ্বান কৰে। ভাৰতৰ সাংবিধানিক সভাৰ খচৰা কমিটিৰ অধ্যক্ষ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ল এ বি.আৰ. আম্বেদকাৰ। উচ্চতম ন্যায়ালয়ৰ বিচাৰক হ'বলৈ নিম্নতম বয়স কিমান হ'ব লাগে? উচ্চতম ন্যায়ালয়ৰ বিচাৰক হ'বলৈ কোনো নিৰ্দিষ্ট বয়সৰ সীমা নাই, অৰ্থাৎ ডি নম্বৰটো শুদ্ধ হ'ব। এইটোৱে আছিলে আমাৰ শেষৰটো প্ৰশ্ন। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।